Welcome back to my YouTube channel. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটো হৈছে মাঘ বিহুৰ মানে আগতে আয়োজনৰ আৰু লগতে মাঘ বিহুৰ গোটেইখিনি একেলগে দেখাম। মানে মাঘ বিহুৰ অলপ ভিডিও কৰিছোঁ, এইখিনি দেখাম আৰু সেইখিনি আৰু মাঘ বিহুৰ গোটেইখিনি এটা ভিডিওতে দেখাম। তো ভিডিওটো চাই থাকক একেলগে। তো ভাল লাগে তো লাইক কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলত নতুনকৈ আহিছে। বলক ভিডিওটো স্কিপ নকৰাকৈ একেলগে চাই থাকক। ইয়াতে সান্দহ খুন্দি আছে এতিয়া আৰু বনাই আছে গুড়াৰ লাড়ু চাওক। বাকী ৰাইজক মোৰ ফালৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকৰ ভাল হওক, মাঘ বিহু ভালে পাৰ হওক, তাকে কামনা কৰিলোঁ। আমি এতিয়া যাই আছোঁ মামাহঁতৰ ঘৰত। মানে মামাহঁতৰ ঘৰতো মানে মেজি জ্বলাব, তো আমাক মাতিছে, তাত যাওঁ। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া ভণ্টি আৰু মই মামাহঁতৰ ঘৰত যাই আছোঁ আৰু এবাৰ ৰাইজৰ তাতো যাম, তাত সেৱা কৰি আহিম। হ'ল আমাৰ ৰাইজৰ মেজিটো আৰু এয়া মেজি জ্বলাইছে আৰু নালাগে হাতে দিয়া দিব লাগিব। সেইটোতো কোৱা নাই, তো আন বুলি ভাবছা এখন দি নহয় এখন ল'ব লাগে। মই মামাহঁতৰ ঘৰ আহি পালোঁ। গান বজাই আছে ভালে কথা দি এয়া চাওক গুডু পুৰা খাই আছে। গুডু হাই ভেন লাইক কৰবি, শ্বেয়াৰ কৰবি, সাবস্ক্ৰাইব কৰবি। আমি চাহ তাহ খালোঁ, চাহ তাহ খাই ঘৰত যাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো চাই থাকক। আছোঁ এয়া কাকলো আহিছে আমাৰ তাত, বিহু খাব তাইক লৈ আহিছোঁ আমাৰ তাত। এয়া পিঠা চিঠা দি পঠালে আমাক আৰু কাকুক বিহু খাব লৈ আহিছোঁ আমাৰ তাত। গুডু নাহিল, গুডু পিছত আহিব বোলে। হেপী বিহু বুলি কৈ দিয়া, হেপী বিহু বুলি ক। এতিয়া মই মেখেলা চাদৰ পিন্ধি ল'লোঁ। আমি যাম মন্দিৰত আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া বিহু খাব যাব ওলাইছোঁ। মানে এজনী বাইদেৱে মানে বিহু খাব মাতিছে, তো তাত যাওঁ ভণ্টি আৰু মই। তো ভিডিঅ'টো চাই থাকক। বাইদেউহঁতৰ ঘৰত আহি পালোঁ আৰু চাই থাকক ভিডিঅ'টো। কি খাওঁ গোটেইবিলাক দেখাম, তো চাই থাকক। যাং বাইদেউ তো আমি এতিয়া ঘৰ আহি পালোঁ আৰু এতিয়া মানে খানাত যোগাৰ কৰোঁ। দিনত মানে আজি একো নাখায়, তো এতিয়া মানে খানাত যোগাৰ কৰোঁ আৰু কি স্পেচিয়েল আছে আজি খানাত গোটেইবিলাক দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। খানাত যোগাৰ কৰি আছে, জুই ধৰি আছে। আজি মানে বাহিৰত বনাম আৰু স্পেচিয়েল আৰু এয়া পুৰা যোগাৰ চলি আছে। মাংস বনাই আছে। ব্ৰইলাৰ মাংস, এয়া
বিলাহীৰ সৈতে মাছ আৰু সেয়া লোকেল মাংস, চাটনি আৰু ভাত। তো গাইজ আজি ব্লগটো ইমানতে শেষ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।